হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাই মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। এইটো সেয়াই আৰু এইফালে দেখিছে নহয়, মানে ফুলনিৰ মাজত আমাৰ মানে দাংবডি লাগিছে দেই। আৰু এয়া সৰু সৰু মানে ৰঙা দাংবডি। তো তেনেকৈহে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পুৱাৰ পৰাই একেবাৰে। তো সকলোকে চাব বুলি আশা থাকিল। আৰু এইফালে মানে আমাৰ এখেতো স্কুললৈ বুলি গ'লে আৰু দেই, মানে এতিয়া 7টামান বাজিছেহে। তো তেখেতক খুৱাই বোৱাই পঠালোঁ। আৰু তাৰপিছত মই ভাবিছোঁ এতিয়া আকৌ সৰু সৰু দাংবডি কেইডালমান মানে এনেই বুঢ়া হৈ আছে, তো তাকে মানে ছিঙি মেলি লওঁ বুলি। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাব। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এই ফুলবিলাক দেখি আছে যে, এই ফুলবিলাকৰ নামটো কি কমেণ্ট কৰি জনাবচোন। মই হ'লে নাজানো দেই, মানে ফুলজোপা ঘৰত আছে কিন্তু মই ফুলৰ নামটোহে নাজানো আৰু ভালকৈ। এতিয়া মই দাংবডি কেইডালমান ধুনীয়াকৈ ছিঙি লওঁ আৰু দেই। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইফালে দাংবডি কেইডালমান ছিঙি মেলি আনিলোঁ। আৰু এতিয়া বেটাৰ গাড়ীখন লৈ যা, ভালকৈ নিয়া। এইখিনি কাৰণে খেলিবা আকৌ। অঁ, ডাম্পাৰখনত নিবা হেঁ। ডাম্পাৰ আৰু দাংবডি সেনেকৈ পেলাই নিদিবা, সেই খাব লাগিব নহয়। দুপৰীয়াকৈ শাক নাই বুলি মই ছিঙিছোঁ, নেপেলাবা। বতৰো বৰ ডাৱৰীয়া নিচিনা কৰিছে দেই। হেল ভৰাই নিদিবা, হেল ভৰাই দিলে খাবই নাপাম। আৰু এইফালে মানে এতিয়া বেটাকো অকণমান স্কুললৈ বুলি লৈ আহিলোঁ। আৰু যিহেতু ঘৰত থাকিলেও অকণমান আমনিয়ে কৰি থাকে ন, সেইকাৰণে স্কুললৈ অকণমান লৈ আহিছোঁ। আৰু এইফালে মানে আজি ল'ৰা ছোৱালী একেবাৰে নাই দিয়া, অকল 3টাহে। তো তাকে অকণমান ঢোল আৰু গাহি মানে এনেই বজাবলৈ বুলি দিছে আৰু। তো সেয়াই চাই থাকিব ভিডিঅ'টো দেই। আৰু এইফালে আমাৰ ৰণ বেটাক মই চুজি খুৱাই আছোঁ। আৰু এইটো ন ৰণ বেটা শুই আছিলে, এতিয়া উঠিছে। আৰু উঠি মেলি এয়া চুজি দি দিছোঁ। আৰু লগত এয়া জাহাজী কল এটা ন। চুজি খাইছা? কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? কৈ দিয়া আকৌ, ভাল লাগিছে নাই? এইফালে কৈ দিয়া, এনে টেষ্টি কৈ দিয়া আকৌ। গুড কৈ দিয়া, গুড। অঁ, আৰু খুৱাই দিম ন। কলটো খাবা নেকি? চুজি অকণ খালে আগতে। বানানা কল খাব কেনেকুৱা? টেষ্টি কৈ দিয়া আকৌ, খোৱা। ভাল লাগিছে? অঁ, আৰু চুজি অকণ খাবা দেই এতিয়া। আমাৰ ৰণ বেটা তুং কৰি আছিলে, কয় এতিয়া উঠিছে। উঠি মেলি চুজি খাইছে, জাহাজী কল খাইছে ন। গুড বয় আমাৰ। হেল্ল' গাইজ, আৰু এতিয়া দুপৰীয়া ভাত পানী খাই বৈ মানে আকৌ পথাৰলৈ বুলি আহিলোঁ দেই। মানে যিহেতু সেইদিনাখন আহোঁতে মানে ধানখিনি পকা নাছিলে, তো আজি আকৌ চাই যাওঁ বুলি আহিলোঁ। আৰু মা মই দুয়োজনীয়ে, ৰণ বেটা আছে আমাৰ এখেতৰ লগত। তো ধানবোৰ আহি মেলি দেখিলোঁ মানে পূৰা ৰঙচুৱা হ'লেই আৰু দে, আৰু দুদিনৰ পিছত মানে কাটিবই লাগিব। তো সেইকাৰণে চাই যাওঁ বুলি আহিলোঁ। আৰু এইফালে ৰ'দটো দেখিছোঁ নহয় কিমান ডাঙৰকৈ ওলাই আছে। মানে এতিয়া 3টামান বাজিছে তথাপিতো। আৰু এইফালে কিছুমান ধান পকা নাই বাৰু, কিছুমান পকি আছে। আৰু মানে ধানবিলাক এবাৰ যে বহুত বেছি ধুনীয়া হৈছে দেই। তো আৰু দুদিনৰ পিছত বাৰু ধান কটা ভিডিঅ' পাব আপোনালোকে, তো চাই থাকিব ভিডিঅ'টো। আৰু এইফালে আমাৰ পথাৰখন পালোহি। আৰু এইখিনি ধান মানে পকি আছে ধুনীয়াকৈ। তো আৰু দুদিনৰ পিছত আৰু কাটিবহি লাগিব। তো সেয়াই। হেল্ল' গাইজ, আজি নেক্সট ডে, মানে কালি যিহেতু ভিডিঅ'টো কণ্টিনিউ নহ'লগৈ, তো আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া পিছবেলাই হ'লগৈ, তো আমি ওলাইছোঁ এতিয়া অকণমান সৰু সুৰা বজাৰ কেইটামান আছে, আৰু তাকে কৰি আনোগৈ বুলি ওলাইছোঁ। আৰু বামুণবাৰীলৈ বুলি। আৰু এইফালে বেটা আৰু আমাৰ এখেতো ওলাই মেলি ৰেডি ধুনীয়াকৈ। ব'লা। ব'লা, লাহে লাহে। আৰু এইফালে আমি বিনামূলীয়া পাউডাৰ খাই গৈ আছোঁ। আৰু আগফালে ডাঙৰ ট্ৰাক এখন গ'ল, মানে পুৰা একদম বিনামূলীয়া পাউডাৰ দি গৈছে মানে।
ৰাস্তাটো মানে এডোখৰ ভাল এডোখৰ বেয়া তেনেকুৱা বনাই আছোঁ যিহেতুকে আৰু এডোখৰ পিছে ধুনীয়াই দেই। তো আমি এতিয়া গৈ লওঁ তেন্তে তোৰ ঘৰত আহি লগ পাই আছোঁ দেই।